নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আজি মই কোনো ভ্লগ দিবলৈ ওলোৱা নাই। আজি মই কেনেকৈ আজি ভাত ৰান্ধিলোঁ তাকে আপোনালোকক দেখুৱাৰ অলপমান চেষ্টা কৰিছোঁ, গতিকে ভিডিঅ'টো শেষলৈকে চাব বুলি আশা ৰাখিলোঁ। মই সকলোবিলাক জুইতে ৰান্ধিছোঁ, সেই ভাবিলোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ মইনো কেনেকৈ বনালোঁ। গতিকে চাই থাককচোন, ভিডিঅ'টো শেষলৈকে চাব আৰু মোক কমেণ্ট কৰি জনাব ভিডিঅ'টো কেনেকুৱা পালে। লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। গতিকে আহক এতিয়া মোৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। চিলিণ্ডাৰটো শেষ হোৱাৰ কাৰণে মই সকলোবিলাক জুইতে কৰিবলগীয়া হ'ল আৰু ইয়াতে মই পানী সৰহকৈ দি দিছোঁ যাতে চাহো খাব পৰা হয় ইয়াৰ পৰাই বাকী, সেইবাবে পানীটো অলপমান সৰহকৈ দি দিছোঁ। যিহেতু জুইত বনাই থাকিবলৈ চব সময়তে অশান্তি লাগে আৰু সেয়ে ভাবিলোঁ ৰাতিপুৱাৰ চাহ কাপ ইয়াতে দি দিওঁ, আমাৰ সকলোৰে কাৰণে মই সেই পানী অলপমান সৰহকৈ দি এনেদৰে চাহ বাকিলোঁ আৰু খালোঁ। গতিকে চাই থাকক ব্লগটো শেষলৈকে। বকাৰ পিছত মই ধুই আনি থোৱা চাউলখিনি এনেদৰে দি দিছোঁ। পানীখিনি যিহেতু সম্পূৰ্ণকৈ উতলি গৈছিলে সেইবাবে চাউলখিনি দি দিলোঁ আৰু আপোনালোকেও চাই থাকক ব্লগটো শেষলৈকে, তেতিয়া গম পাব মই কি কৰিলোঁ। সকলোবিলাক আপোনালোকে ব্লগটোৰ জৰিয়তে গম পাব, গতিকে চাই থাকক ব্লগটো শেষলৈকে। অলপ সময়ৰ পিছত এয়া দেখিছে আপোনালোকে উতলি আহিলে আৰু পানীটো যিহেতু কাটিব লাগিব সেয়ে মই দাঙি চালোঁ চাউলটো সিজিছেনে নাই সিজা, কিন্তু সিজা নাছিলে, সেইবাবে মই অলপ সময় ঢাকি থৈ দিছোঁ আৰু ইয়াৰ পিছতে মই পানীটো কাটিম। কটাৰ পিছতে আৰু বেছি সময় নালাগে, হৈয়ে যাব। গতিকে মই অলপমান লৰাই আকৌ ঢাকি দিছোঁ। আৰু এইফালে মই দাইল এয়া তিয়াই থৈছোঁ, তাতে নিমখ অলপমান দি মই দাইলখিনি কোমলিবলৈ দিছোঁ, তেতিয়া সহজে বইল হয়। বইল কৰিবলৈ ইজি হয় আৰু সোনকালে হৈ যায়। তাৰপিছত এইফালে দেখিছে মই পানীখিনি কাটি দিছোঁ, যিহেতু চাউলখিনি সিজিছে সেয়ে পানীখিনি অলপমান বেছি হোৱাৰ কাৰণে মই কাটি দিছোঁ। এতিয়া মোৰ ভাত হৈ গ'ল, মই নমাব পৰাই হৈ গ'ল, তথাপিতো অকণমান দেৰি জুইৰ ওপৰত ৰাখিছোঁ আৰু তাৰ পাছতে নমাই দিম। যিহেতু বেছিকৈ জুই দি থ'লে লাগি যাব, সেইকাৰণে অকণমান দেৰি থৈ পেলাই মই নমাই দিম। ভাত নমোৱাৰ পাছত এয়া মই কেৰাহী পাতি দিছোঁ আৰু ইয়াতে মই পানী দি দিছোঁ আৰু যিহেতু মই দাইল বইল কৰিম সেইকাৰণে দাইলৰ পৰিমাণটোৰ জোখত মই পানী দি লৈছোঁ আৰু দাইলখিনি মই বইল কৰিম, বইল কৰাৰ পিছতহে তেল মাৰোঁ। গতিকে চাই থাকক ব্লগটো শেষলৈকে। মই আগতীয়াকৈয়ে দাইলটো তিয়াই থৈছিলোঁ অলপমান নিমখ দি, যিহেতু নিমখ দিলে অলপ ভালদৰে কোমলি থাকে, তেতিয়া বইল সোনকালে হৈ যায়, সেইকাৰণে মই অলপ আগতীয়াকৈয়ে থৈ দিছিলোঁ তেনেদৰে। আৰু তাৰ পাছত ভালদৰে ধুই পেলাই মই কেৰাহীত দি দিলোঁ। কেৰাহীৰ পানীখিনি অকণমান উতলাৰ পাছত মই এয়া দাইল দি দিছোঁ। দাইলখিনি দিয়াৰ পাছত মই ঢাকনখন এনেকৈ মাৰি দিছোঁ, তেতিয়া সোনকালে বইল হৈ যাব। সেয়ে মই ঢাকনাখন সদায় মাৰি দিওঁ আৰু এয়া দেখিছে মই মাৰি দিছোঁ ঢাকনাখন আৰু জুইৰ পৰা অলপ ভালকৈ দি দিছোঁ যাতে বইল সোনকালে হয় আৰু ভালদৰে হয়।
মাছৰ জোলত যদি আমি টেঙা পাত কেইটামান দি দিওঁ তাৰ সোৱাদেই বেলেগ হয় নহয় জানো। সেয়ে ঘৰতে থকা টেঙামৰা গছজোপাৰ পৰাই কেইটামান পাত মই ছিঙি আনিছোঁ আৰু ছিঙি পেলাই ভাবিলোঁ মাছৰ জোলত দি দিওঁ, তেতিয়া খায়ো ভাল লাগে আৰু যিহেতু বহুত বেছি গৰম পৰিছে সেয়ে দাইলকণ যদি টেঙা হয় তেতিয়াহ'লে ভালো লাগে, শৰীৰটো ঠাণ্ডা হৈ থাকে। গতিকে এয়া টেঙামৰা পাত মই ছিঙি আনিলোঁগৈ। টেঙাৰ পাতকেইটা ছিঙি অনালৈ এইফালে মোৰ দাইল আধা বইল হৈ গ'ল, কিন্তু ভালকৈ হোৱা নাই। সেইবাবে আকৌ অলপ সময় ঢাকি থৈ দিব লাগিব। তাৰপাছত যেতিয়া ভালকৈ বইল হ'ব তেতিয়া মই কাঢ়ি দিম। মই ঢাকনিখন আকৌ দি দিছোঁ, যিহেতু ভালদৰে বইল হোৱা নাই আৰু বইল হোৱাৰ পাছতহে তেল মাৰিব পৰা হ'ব। সেইকাৰণে অলপমান ভালকৈ বইল হৈ ল'বলৈ দিছোঁ আৰু জুইকুৰা সেই অনুপাতে মই জুইকুৰাও ভালদৰে দি দিছোঁ। আৰু এইফালে এয়া মায়ে মাছ বাছি দিছে আৰু মাছ ভাজি হোৱাৰ পাছতে মই মাছৰ জোলখিনি বনামগৈ। যিহেতু যোগাৰ কৰি লৈছোঁ সকলোবিলাক। আৰু এয়া চাওক, এয়া টেঙা পাতখিনি আৰু এইফালে সেইটো মই এটা পিঁয়াজ লৈ লৈছোঁ আৰু এয়া মই এতিয়া কাটি লওঁ। এয়া কটা হৈ গ'ল টেঙা পাত আৰু ইফালে এয়া পিঁয়াজ আৰু লগতে এয়া মায়ে বাছি দিয়া মাছ দুটা শিঙি মাছ আৰু এটা গৰৈ মাছ। এতিয়া মই কেৰাহীখন পাতি দিলোঁ আৰু গৰম হোৱাৰ পিছতে এয়া তেল দি দিছোঁ আৰু মই দাইলত দিবলৈ যিটো মাছ থৈ দিছোঁ সেইটো মাছ মই ইয়াতে দি দিম এতিয়া, তেলখিনি গৰম হোৱাৰ পাছতে মানে। আৰু এইখিনি মই ৰাতি ফ্ৰাই কৰি থৈছিলোঁ, ভালদৰে ফ্ৰাই কৰি থৈছোঁ আৰু এতিয়া মই ভাবিছোঁ দাইলতে দি দিম, যিহেতু পাপাহঁতে দাইলৰ মাছেই খাই ভাল পায়। আৰু ভাইটি আৰু মোৰ কাৰণে শিঙি মাছ দুটা ফ্ৰাই কৰি থ'ম। কেৰাহীখন লাহেকৈ গৰম হ'ল আৰু তেলখিনিও গৰম হৈ গ'ল ধুনীয়াকৈ। আৰু এতিয়া মই দি দিম মাছটো। এয়া মই মাছটো দি দিলোঁ আৰু ভালদৰে ফ্ৰাই কৰি লওঁ। আপোনালোকৰ ভিডিঅ'টো চাই থাকক। এয়া দেখিছে মাছটো বৰ ধুনীয়াকৈ ফ্ৰাই হৈ গ'ল, দুইফালে ৰঙা হৈ গৈছে। সেয়ে ভাবিছোঁ নমাই দিওঁ, যিহেতু আৰু বেছি সময় যদি কেৰাহীত থৈ দিওঁ জুই বেছিকৈ পালে জ্বলি যাব আৰু জ্বলি গ'লে মইতো গালি খামেই। সেইকাৰণে মাছটো এতিয়া নমাই দিম আৰু নমাই দিয়াৰ পাছতে মই মাছৰ জোলখিনি বনাই ল'ম ধুনীয়াকৈ। আপোনালোকেও চাই থাকক। আৰু এয়া মই আকৌ কেৰাহী পাতি দিলোঁ, পাতি তেল গৰম হ'বলৈ দিছোঁ আৰু দিয়াৰ পাছত এয়া মেথি গুটি দি দিম। ইয়াত মই দিলোঁ মেথি গুটি আৰু পিঁয়াজ। তাৰপিছত এতিয়া মই দি দিম টেঙা পাতখিনি আৰু লগতে হালধি দিলোঁ, ক'বলৈ পাহৰি থাকিলোঁ। তেলত হালধিটো দি দিলে যিহেতু নুগোন্ধায়, সেইকাৰণে তেলতে হালধিটো দি দিব লাগে। আৰু তেলতে হালধিটো দি দিছোঁ আৰু এতিয়া টেঙা পাতখিনি দি অলপমান লৰাই দিম। এতিয়া মই দি দিম ফ্ৰাই কৰা মাছ, যিহেতু মই কালিও ফ্ৰাই কৰি থৈছিলোঁ, সেইবাবে কালিৰে মাছকেইটা দি দিম ইয়াতে আৰু আজি কৰাটোও দি দিম। অলপমান লৰাই দিম। মই ভালকৈয়ে মাছখিনি ফ্ৰাই কৰি থৈছোঁ কালিও, সেইবাবে আকৌ ফ্ৰাই কৰিবলগীয়া হোৱা নাই। আপোনালোকে দেখিছে একদম ৰঙা হৈ আছে। আৰু অকণমান দেৰি থকাৰ পিছত মই দি দিম বইল কৰি থোৱা দাইল। মই দি লওঁ, যিহেতু মই অকলে কেমেৰা কৰি আছোঁ, গতিকে দেখাবলৈ অকণমান দিগদাৰ। দাইলখিনি বকা হৈ গ'ল আৰু তাৰপিছত মই দি দিলোঁ নিমখ দি এতিয়া অলপমান লৰাই দিছোঁ। লৰাই পেলাই উতলিবলৈ দিম আৰু উতলাৰ পিছত হৈ যাব আৰু মই নমাই দিম। এতিয়া মই ঢাকি দিছোঁ আৰু জুইকুৰা ভালদৰে দি দিম।
তাৰপাছত ভাজিৰ কাৰণে কাটি ল'ম এইটো অমিতা আৰু আলু ভাজিম বুলি ভাবিছোঁ। যিহেতু মাছ আছে, মাছ ফ্ৰাই কৰি দিম, হৈ যাব। চিম্পল খানা, বৰ বেছি বনাই নাথাকোঁ কাৰণ জুইত ইমান গৰমত বনাই থাকিব মন নাযায়। গতিকে অমিতাটো কাটি লওঁ, মই নেকাটো, মায়ে কাটি দিব। অমিতা কাটিলে মোৰ হাতবোৰ বৰ খজুৱাই, সেইকাৰণে মাক কাটি দিব দিম, মায়ে কাটি দিব। আৰু বনোৱাই হোৱাৰ পিছত আপোনালোকক দেখাই। কাটি হোৱালৈকে মই ভাবিছোঁ মাছকেইটা ফ্ৰাই কৰি লওঁ, আৰু সেইবাবে কেৰাহীখন পাতি দিলোঁ। আৰু আপোনালোকেও চাই থাকক মই কেনেকৈ ফ্ৰাই কৰোঁ, কি কৰোঁ, সকলোবিলাক চাই থাকক আপোনালোকে। ব্লগটো যদি শেষলৈকে চায় তেতিয়াহ'লে নিশ্চয় গম পাব। গতিকে চাই থাকক ব্লগটো শেষলৈকে। মোৰ মাছ ফ্ৰাইও হৈ গ'ল, আৰু ইয়াৰ পাছতে মই বনাম ভাজি। এতিয়া মই বনাবলৈ ভাজি আলু আপোনালোকক দেখাইছিলোঁ কাটিবৰ সময়ত, আৰু এতিয়া মই দি দিলোঁ। আপোনালোকক দেখাম বাৰু হোৱাৰ পিছত, গতিকে চাই থাকক ব্লগটো শেষলৈকে। মোৰ ভাজিও প্ৰায় হৈছেগৈ, আৰু অকণমান সময় ৰাখি নমাই দিম, যিহেতু ভালদৰে সিজা নাই, আৰু অলপ সময় ৰাখি মই নমাই দিম। আৰু এয়া চাওক মোৰ খানাৰ ফাইনেল লুকটো কেনেকুৱা হৈছে জনাব। মাছটো বহুত বেছি ফ্ৰাই হৈ গ'ল, আৰু এয়া ভাত, এয়া ভাজি, আৰু এয়া দাইল। আপোনালোকে জনাবচোন কেনেকুৱা হৈছে আৰু দেখাত কেনেকুৱা লাগিছে। খোৱাত বাৰু ভালেই লাগিছিলে, কিন্তু দেখাত কেনেকুৱা লাগিছে আপোনালোকে জনাব। গতিকে আজিলৈ আহোঁ, আকৌ এটা নতুন ব্লগৰ সৈতে লগ পোৱাৰ আশাৰে আজিলৈ আহোঁ। সকলো ভালে থাকক, বাই বাই।